हेलो गाइस आपनालोक সকলোকে ৰিজাৰ্ছ ব্লগ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি লৈ আহিছো গামুছা ঘৰতে বোৱা গামুছাৰ ভিডিও আপোনালোকে সকলোৱে ফাৰ্ষ্টৰ পৰা শেষলৈকে ভিডিওটো চাই থাকিব যেহেতু বিহুলে বেছি দিন নাই তো গামুছা ৰেডি কৰিলো পলিথিনত সোমাই থোৱা আছিল 20 খনমান গামুছা হ'ব দুটা পলিথিনত এখন চাওক সৰু ফুল তথাপিও ভাল লাগে সৰু ফুলবোৰ খুবই ভাল লাগে দেখিবলৈ আৰু খুব ধুনীয়া পাত সিস্টেমৰ পাত থাকিলে খুবই ভাল লাগে আৰু এয়া এখন ফুলবোৰ ইমান ধুনীয়াকে বসা হয় কাৰবাক দি দিবলে বেয়া লাগে আপোনালোকৰ বেয়া লাগে নে নালাগে কমেন্ট বক্সত জনাব মোৰ কিন্তু খুবই বেয়া লাগে আৰু এয়া চাওক সৰু হলেও ফুলবোৰ দেখিবলৈ খুবই ভাল লাগে এটো এটা খুবই সৰু ফুল বহুত ভাল লাগে সৰু বস্তুবোৰ এনেও সকলোৰে প্ৰিয় আৰু এয়া চাওক সবতকে ডাঙৰ ফুলটো এখনেই সবতছে ডাঙৰ তো এইটো ফুলটো কেনেকৈ লাগিলে কমেন্ট বক্সত জনাব নিশ্চয় জনাব এয়া মাজত এনেদৰে দিয়া হৈছে আজি ভিডিওটো ইমানেই আৰু একেখনে গামুছা আছিলে তো ভিডিওটো চাই কেনেকুৱা পালে আৰু একেখন গামুছা কেনেকুৱা পালে নিশ্চয় জনাব আৰু ভাল ঘৰতে বোৱা কাপোৰ কিছুমান আছে আপোনালোকক দেখুৱাই যাম তো আজিলৈ লৈছো বিদায় বাই বাই